খেতিত আসুৰ অভিনন্দন অনুষ্ঠান খেতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সম্পন্ন হয় বিশেষ অভিনন্দন অনুষ্ঠান সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত খেতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু খেতি শাখা ছাত্ৰ সন্থাৰ সহযোগত সত্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা বাণিজ্য আৰু বিজ্ঞান শাখাত ষ্টাৰ আৰু ডিষ্টিংচন নম্বৰ সহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যৰে শনিবাৰে বিশেষ অভিনন্দন অনুষ্ঠানৰ অনুষ্ঠিত হয় ক্ষেত্ৰস্থিত ডিমৰীয়া মহাবিদ্যালয়ৰ ডিজিটেল কক্ষত আসুৰ শিক্ষা সম্পাদক টুটুমণি কলিতাই আদৰণি ভাষণ দি মুকলি কৰা অনুষ্ঠানটোত আসুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন আসাম টক্সৰ মুখ্য সম্পাদক প্ৰাণজিৎ শইকীয়া মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মা ডিমৰীয়া মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ মহানন্দ বৰাকে মুখ্য কৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়া উপস্থিত থাকি কৃতি ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনায় এটি স্মাৰক আৰু লগতে এখন পত্ৰৰে আমি সন্মান জনাবলৈ ওলাইছো সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়ালৈ আমি এইখিনিতে তেখেতৰ সম্বৰ্ধনা পত্ৰখনি পাঠ কৰি দিবলৈ ওলাইছো এয়া আমি এখনি ফুলাম গামোচা এটি জাপি আৰু এটি স্মাৰকেৰে ক্ষেত্ৰীয় আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সাদৰ সম্ভাষণ জ্ঞাপন কৰিছো শ্ৰদ্ধাৰ মহানন্দ বৰা মহোদয়ক কৰিবলৈ ওলাইছো আৰু তেখেতৰ সম্বৰ্ধনা পত্ৰখনি পাঠ কৰি দিছো ক্ষেত্ৰীয় আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ক্ষেত্ৰীয় শাখা ছাত্ৰ সন্থাৰ পত্ৰ প্ৰতি শ্ৰীযুত প্ৰাণজিৎ শইকীয়া জ্যেষ্ঠ আমাৰ আটাইৰে সন্মানৰ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া মঞ্চত আসন গ্ৰহণ কৰি থকা আৰু মানে কেইবছৰ পাইছে তেওঁ আজি তেওঁ বিদ্যালয়খনলৈ বা প্ৰতিষ্ঠানটোলৈ ৰাওনা হৈছে স্মাৰক এটি জাপিৰ লগতে এখন সম্বৰ্ধনা পত্ৰৰে আমি সম্ভাষণ জ্ঞাপন কৰিবলৈ ওলাইছো আৰু তেখেতৰ সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিছে ক্ষেত্ৰীয় আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত আৰু ক্ষেত্ৰীয় শাখা ছাত্ৰ সন্থাৰ সহযোগত বিশেষ অভিনন্দন অনুষ্ঠান 2025 সম্বৰ্ধনা পত্ৰ প্ৰতি শ্ৰীযুত দেৱাশিষ শৰ্মা জিলা আয়ুক্ত মৰিগাঁও উপস্থিত থাকিলে কি ক'ব আপোনাৰ সদৌ অসম ছাত্ৰ সন্থাৰ এখন নৱগঠিত আঞ্চলিক ছাত্ৰ সন্থা ক্ষেত্ৰীয় আঞ্চলিক ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা যি আমাৰ বিশেষ অভিনন্দন অনুষ্ঠান প্ৰত্যেক বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱাৰ মানসে এই অনুষ্ঠানটো প্ৰত্যেকখন জিলা শাখা আঞ্চলিক ছাত্ৰ সন্থাই অনুষ্ঠিত কৰে ক্ষেত্ৰীয় আঞ্চলিক ছাত্ৰ সন্থায়ো আজি ডিমৰীয়া মহাবিদ্যালয়ত খুব সুন্দৰভাৱে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিলোঁ কৃতিমান ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকলক লগ পোৱাৰ সৌভাগ্য হ'ল আৰু ছাত্ৰ ছাত্ৰীসকললৈ আমাৰ এটাই আহ্বান থাকিব যে এইসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ অধ্যৱসায়ৰ যোগেদি নিজকে এটা সুকীয়া পৰিচয় দিবৰ কাৰণে সক্ষম হ'ল কৃতিমান ছাত্ৰ বা ছাত্ৰী হিচাপে তেওঁলোকে যাতে সমাজ আৰু তেওঁলোকৰ শিক্ষা গোটেই বিষয়সমূহক লৈ আগবাঢ়ি যায় অসমৰ জাতীয় জীৱনৰ প্ৰতি দায়বদ্ধ হৈ যাতে তেওঁলোকে আহিব লগা দিনত দায়িত্ব পালন কৰে প্ৰত্যেকে নিজৰ কৰ্তব্য নিজক প্ৰতিষ্ঠা কৰাৰ যাত্ৰাটো খুব সুন্দৰভাৱে আগবাঢ়ি যাওক তাৰ বাবে আমি শুভকামনা জ্ঞাপন কৰিছোঁ আজি ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত এই অভিনন্দন অনুষ্ঠানত মই পোনপ্ৰথমে আয়োজকসকলক মোৰ আন্তৰিক ধন্যবাদ সমাজখনৰ হৈ ধন্যবাদ তথা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজি যিসকল ছাত্ৰ ছাত্ৰী ইমান সুন্দৰ তেওঁলোকে আজি ভাৱে উত্তীৰ্ণ হৈ আজি তেওঁলোকে ইমান সুন্দৰ পাৰ্চেণ্টেজ পাইছে আজি তেওঁলোকৰ এটা উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু ঈশ্বৰৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ যাতে এই আমাৰ ভৱিষ্যতৰ নাগৰিক যিসকল আছে আজি এনেধৰণৰ এটা সুন্দৰ অনুষ্ঠানত তেওঁলোকে পঢ়া শুনা কৰাৰ তেওঁলোকে যি সুযোগ পাইছে সেই সুযোগ যাতে তেওঁলোকে পূৰ্ণৰূপে যাতে যিখিনি অভিভাৱকসকলে শিক্ষকসকলে শিকাইছে সেইখিনি আয়ত্ব কৰি এজন সুনাগৰিক হোৱাৰ বাবে যিখিনি আয়ত্ব কৰিব লাগে সেইখিনি কৰে আৰু আজি মই মোৰ ভাষণত এষাৰ কথা কৈছোঁ যে জীৱনৰ সদায় সেই যোনবোৰ স্থান আমি যোনবোৰ লক্ষ্যত আমি উপনীত হ'ব বিচাৰোঁ তাৰ বাবে আমি কষ্ট কৰিব লাগিব অকল লক্ষ্য থাকিলেই নহ'ব তাৰ বাবে কষ্ট কৰিব লাগিব লক্ষ্য খুব ডাঙৰ থাকি খুব
ভাল ভাল লক্ষ্য থাকি যদি তাৰ বাবে আমি কষ্ট নকৰোঁ তেতিয়াহ'লে কিন্তু সেই লক্ষ্যত আমি উপনীত হ'ব নোৱাৰোঁ মই এই অনুৰোধ জনাম আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক এইষাৰ কথাই ক'ম যে কষ্টৰ যদি তেওঁলোকে কৰে তেওঁলোকে নিশ্চয় তেওঁলোকৰ লক্ষ্যত উপনীত হ'ব কষ্ট কৰি যাওক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক ভগৱানৰ ওপৰত বিশ্বাস ৰাখক কোনোবা নহয় কোনোবা এটা দিন তেওঁলোকে নিশ্চয় ছাকচেছফুল হ'ব